স্কুলত নাম লিখি দিলে কিবা লাভ হবনে নহয় তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম কিন্তু তাৰ আগতে যিসকলে সিৰিয়েল চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে সিৰিয়েলবোৰ আপডেটে এই চেনেলটোত সকলোতকৈ আগতে আহি আছে শান্তনুৱে যেহেতু হেক উপায় স্মিতাৰ মাক দেউতাক হিচাপে ধৰি লৈছিল আৰু তাৰ কাৰণে এতিয়া স্মিতাই সেইটো কথা গম পায় আজি সোনকালে মাক দেউতাকক বিচাৰি যাব আৰু মাক দেউতাকে য'ত আছে তালৈ যাব যেহেতু এতিয়া মাক দেউতাকে নুপুৰক স্মিতাক নুহুদাকৈ শান্তনু দত্তৰ লগত পঠাই দিছিল আৰু তাৰ কাৰণে এতিয়া সেইটো খঙতে কথা পতা নাছিল কিন্তু এতিয়া মাকৰ তাৰ ওচৰলৈ যোৱাৰ পিছত এতিয়া বাৰু শান্তনু দত্তৰ ফোনটো উঠাই আগতে শান্তনু দত্তই কথা পাতিব নে এতিয়া স্মিতাৰ কথা শুনি মাক দেউতাকে স্মিতাৰ হৈ কোৰ্টত ক'ব তো সেইটো আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব শান্তনুৱে যি অফিচৰ পৰা আহি দৰ্শনাৰ ওপৰত খং উঠিব যেহেতু দৰ্শনাই যোৱাটি খণ্ডতে নুপুৰক স্কুলত নাম লিখি দিবলৈ লৈ গৈছিল আৰু সেইটো কথা শুনি আছে একেবাৰে ভাল নাপাব প্ৰান্তনুৱে ইমানবোৰ বেছি কৰাৰ কাৰণে আজি দৰ্শনাৰ ওপৰত অকনমান খং কৰা আপোনালোকে দেখিবলৈ পাব কিন্তু এতিয়া দৰ্শনাই কি ভাবিছে আৰু নুপুৰক স্কুলত নাম লিখি দিয়াৰ কাৰণো কিবা এটা আছে আৰু যেটো কাৰণ এতিয়া প্ৰান্তনুক হয়তো আজি দৰ্শনে ক'ব আৰু সেইটো আপোনালোকে আজিৰ খণ্ডতেই দেখিবলৈ পাব আনফালে কস্তুৰে যেহেতু এতিয়া নয়নাই দিয়া টেবলেট কথা নাখালে আৰু তাৰ কাৰণে এতিয়া আৰু সেইভাবে কস্তুৰীৰ ওপৰত খং কৰি থাকিব নয়নাই আৰু কেনেকৈ কস্তুৰীক মানসিকভাৱে অশান্তি কৰিব আৰু তেনেকুৱা চেষ্টা কৰা আপোনালোকে দেখিবলৈ পাব আৰু কথাই প্ৰতি এতিয়া কস্তুৰীৰ লগত কাজিয়া লাগিবলৈ চেষ্টা কৰিব যাতে আহি ৰূপমক সেইবোৰ কথা লুগাই দি এতিয়া কস্তুৰীক গালি খুৱাব পাৰে আৰু সেইটো এতিয়া চেষ্টা কৰিব কিন্তু এতিয়া আজি আৰু সেইটো এতিয়া কস্তুৰীয়ে বুজাবলৈ চেষ্টা কৰিব যে এনেকুৱা টেনচন বা এনেকৈ এতিয়া অশান্তি হৈ থাকিলে দি নয়নাৰ সন্তানৰ কাৰণে বেয়া হ'ব আৰু সেইবোৰ কথা এতিয়া ভালদৰে বুজাব কিন্তু এতিয়া নয়নাই বাৰু বুজি পাব তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ দিৰ অপেক্ষাৰে বাট চাই তেওঁলোকে কমেন্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব তো আজিৰ ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ।